স্বাধীনতা। কবি বিরিঞ্চি কুমার ভট্টাচাৰ্য, পাঠ পংকজ নেওগ। স্বাধীনতা। মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোটবহীত, মোৰ ডেস্ক আৰু গছবোৰত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আচাৰ্যবোৰত, দিনৰ শ্বেত ৰুটিবোৰত, মোৰ শৈশৱৰ প্ৰতিধ্বনিত আৰু মৃত্যুৰ দুৱাৰ দলিত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উৰাস চৰাইৰ চুবুৰিটোত, ভাগিব ধৰা ঘৰবোৰত, সাজিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণজাকৰ কোমল শৱদত। স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বৃন্দাবনত, জুম্মা মছজিদত, জাৰ্ণিৱালাবাৰ্গত, মীনাক্ষীপুৰমত, মোৰাদাবাদত, দুলীয়াজানত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অন্বেষণত আৰু ৩৪টা তাপলি থকা মোৰ কপাহী কামিজটোত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমুনিয়াহবোৰত, আম্বেদকাৰৰ শোৱনি কোঠাত, সংবিধানৰ কোনো এটা দফাত, ছুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত। আনকি স্বাধীনতা। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ ত্ৰিৰংগা পতাকাখনত। যদিহে কাহানি বা কোনো এক শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তানৰ স্বাধীনতা, মোক জনাবলৈ নাপাহৰিবা। কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফৰ উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাত শিশুৰ কপালত, ঘৰবোৰত, পথাৰবোৰত, ৰুটিবোৰত, মৌমাখিবোৰত, মোৰ কামিজটোত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাপুৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ ঘোঁৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আইৰ প্ৰতিটো খোজৰ ওপৰত। স্বাধীনতা। ক'তেই বা লিখিম মই তোমাৰ নাম।